নমস্কাৰ বন্ধুসকল পুনতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ওচৰত থকা ৰিং বেলটো বজাব নাপাহৰিব আৰু যদি ভিডিঅ' ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকক লৈ যাব ওলাইছো দৰাবিল মহোৎসৱ এইবেলি ৰামপুৰ কামৰূপ জিলাৰ ৰামপুৰৰ দৰাবিল বিলৰ বাকৰিত দৰাবিল মহোৎসৱ জানুৱাৰী 25, 26 আৰু 27 তাৰিখে অনুষ্ঠিত হয় আৰু 27 তাৰিখে ইয়াৰ সামৰণি আৰু 25 তাৰিখে ইয়াৰ শুভাৰম্ভ কৰা হয় এয়া মই প্ৰিপাৰেচনখিনি দেখাইছো আপোনালোকক দৰাবিল মহোৎসৱ সমিতি কি ধৰণে গোটেই মহোৎসৱটোৰ যা-যোগাৰ চলাইছে আৰু এয়া 25 তাৰিখৰ কাৰ্যসূচী দেখাইছো খুব অনুষ্টুপীয়া ৰাইজ ওচৰ চুবুৰীয়া ৰাইজৰ সহযোগত শুভাৰম্ভ কৰা হয় দৰাবিল মহোৎসৱৰ আৰু এই মহোৎসৱতে উপস্থিত আছিলে ভালেখিনি গণ্যমান্য ব্যক্তি ইয়াৰ ভিতৰত উপস্থিত আছিলে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসদেৱ আৰু লগতে আছিলে ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ দিনমণি কলিতাদেৱ এই অনুষ্ঠানতে আচলতে দৰাবিল মহোৎসৱৰ যিখন মুখপত্ৰ সেই মুখপত্ৰখনৰ উন্মোচন কৰা হয় জনকণ্ঠ মুখপত্ৰ আৰু এই মুখপত্ৰৰ সম্পাদনাত ভাগ লৈছে সম্পাদক হিচাপে শ্ৰীযুত বিমল শৰ্মাদেৱ আৰু বন্ধুবৰ প্ৰসেনজিৎ কলিতা তো তেওঁলোকৰ তত্ত্বাৱধানত জনকণ্ঠ এইবাৰ ৰাইজৰ ওচৰলৈ আহিছে আৰু মই এয়া দেখাইছো আপোনালোকক সদস্যবৃন্দ আৰু গোটেই কমিটিখন বহুত খৰধৰকৈ আচলতে বহুত কম সময়ৰ ভিতৰত দুইজন সম্পাদকে ভালেখিনি কষ্ট কৰি এই মহোৎসৱৰ জনকণ্ঠ মুখপত্ৰখন প্ৰকাশ কৰিছে এয়া জনকণ্ঠৰ পৃষ্ঠাত দৰাবিল মহোৎসৱৰ থিম সং বুলি ক'ব লাগিব থিম সং আৰু এয়া দৰাবিলৰ উদ্দেশ্য হ'ল আৰ্দ্ৰভূমি পাৰিপাৰ্শ্বিক বাতাবৰণ অক্ষুণ্ণ ৰখা দৰাবিলৰ ভূমি অবৈধ খনন যিটো সেই খনন কাৰ্য ৰোধ কৰা ইত্যাদি ভালেখিনি আৰু এয়া মই সূচীপত্ৰ দেখাইছোঁ জনকণ্ঠৰ সূচীপত্ৰ কোনে কি লিখনি আগবঢ়াইছে আৰু এই জনকণ্ঠতে প্ৰকাশ পাইছে মোৰ দ্বাৰা ৰচিত এটি কবিতা মই এয়া দেখাম এয়া সময়ৰ আহ্বান অৰ্থাৎ সম্পাদকীয় তেওঁলোকে ভালেখিনি বিষয়ৰ ওপৰত গুৰুত্ব দিছে নজৰ দিছে 116 হেক্টৰৰ এই দৰাবিল আচলতে বৰ্তমান ভূমাফিয়াৰ কবলত বুলি ক'ব লাগিব গতিকে তেওঁলোকে গোটেই দৰাবিল মহোৎসৱৰ কমিটি দৰাবিল টুৰিজিম ছ'চাইটিৰ সহায়ত ইয়াক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিছে আৰু এয়া দৰাবিলৰ উচুপনি নামৰ মই লিখা কবিতাটো দৰাবিলক লৈ বন্ধুসকল খুব এটা বৃহৎ কলেবৰৰ হৈ উঠা নাই দৰাবিল মহোৎসৱ এয়া 3য় বৰ্ষ আৰু কমিটিখনে বহুত কষ্ট কৰি এই মহোৎসৱক বৃহৎ আকাৰ দিয়াৰ চেষ্টা কৰি আহিছে আৰু এই ক্ষেত্ৰত আমি সকলোৱে যদি সহায় কৰি এদিন নিশ্চয় দৰাবিল মহোৎসৱ লেখত ল'বলগীয়া মহোৎসৱ হ'ব বুলি মই আশা কৰিছোঁ সদশেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পুনৰাই অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভাল ভিডিঅ' আপোনালোকে চাবলৈ পায় আৰু শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব আজিলৈ ধন্যবাদ